চাব পাৰে সৰু যায় 14 তাৰিখে হ'ব লগা প্ৰগ্ৰামটোৰ কাৰণে লাইন আজি দিব 5,000টা পাছ টিকেট তাৰে কাৰণে এতিয়া ইয়াতে আছে 2-3 হাজাৰজন মানুহ আমি আছোঁ লাষ্টত একদম সকলোতকৈ কি হয় গম নাপাওঁ আহি ৰাতিপুৱা 11:30টাৰ পৰা চাব পাৰে ফাইনেলি অলপমান গেটখন পাইছোঁ সেই ইয়াৰ গেটখন কলাক্ষেত্ৰৰ ভিতৰত নক'ব দেই আৰু গাইজ কিমান কষ্ট হৈছে ইয়াৰ অৱস্থা বেয়া কেনেকুৱা লাগিল লাইন ধৰি কেইটাৰ পৰা লাইন ধৰিছা 1 বজাৰ পৰা তাতকৈ আগতে আহি পাইছোঁ ৰখি ইয়াৰ বেচেৰা মাথাও ঘূৰাই গৈছিল এতিয়া পাব সময় হৈছে কেনেকুৱা লাগছে ফিলিং কেনেকুৱা আৰু হ'ব আধাৰ কাৰ্ড লৈ ল'লোঁ গেট পালোঁ আৰু কিবাকে 4 বা 5 নম্বৰত মই পোৱাৰ পিছতে মনটো শান্তি লাগব গাইছে ফাইনেলি গাছ ৰখি এইবোৰ লাইন ধৰি পালোঁ দিয়ক সৰু যায় 5খন লাগিল অভিজিত লৈ কেনে লাগিল সুখ না দুখ সুখ